শ্ৰীমতী তনয়া বৰা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম মা আৰু মৰম। কবি অনন্তদেৱ শৰ্মা। মা, আজি মোক মৰম কৰা, অলপ মৰম কৰা। মনটো দেখোন বেয়া লাগি আছে আজি অথনিৰে পৰা। কেতিয়াবা মই খেলি থাকিলেও হঠাতে ওলোৱা আহি মোৰ খেলা চাই, মোৰ ফালে চাই তুমিচোন থাকা হাঁহি। হাত বুলাই দি মোৰ কপালত কোলাত দেখোন লোৱা। সোণটি মোৰ বুলি মা তুমি লুগালত চুমা খোৱা। কেতিয়াবা আকৌ কাষলৈ গ'লেও কোৱা শুন দেখোন মা, কাষ মাছে মোৰ আমনি নকৰ, আঁতৰ আঁতৰি যা। ইমান যে মোৰ বেয়া লাগে মা, ইমান যে খং উঠে, তেতিয়া তোমাক মাতিবলৈ মোৰ মনেই নাথাকে মুঠেই। নমস্কাৰ।